কি কম আৰু ভকতনি, ইমান কষ্ট চাউল থাকিলে আলু নাথাকে, আলু থাকিলে তেল নাথাকে, আকৌ তেল থাকিলে হালধি নাথাকে, সদায় কিবা নহয় কিবাৰ বস্তুৰ অভাৱ অনাটন হৈয়ে যায়। ইমানে পইচাৰ প্ৰব্লেম মানে মোৰো, কি যে কম। সাগৰৰ সমান পানী ঢালি তাতে দালি দুটামান দি মেলি ৰাতিপুৱাই আৰু অকণমান জোলখিনি বনালো, আকৌ সন্ধিয়ালৈ তাকো নাই। খেতি কথা কৈছা তুমি? আইও ভকতনি, এবাৰ আৰু খেতি কথা নুসুধিবা। অকল পঠান ওলাইছে পঠান, মইনো কি কম, অকল কান্দিয়ে আছো। মই বোলো অকণমান মৰণা মাৰি চাওঁ। আইও অকল 2 কেজি ওলাইছে, 2 বিঘা সৰিয়হ খেতিত অকল 2 কেজি। কি কবি অ, চবৰে অসুবিধা থাকেই আৰু। এই আপোনাৰ সেই 3 কেজি সৰিয়হ যে, সেইটো আৰু ঘূৰাম বুলি কয়, আজিলৈ ঘূৰাবই পৰা নাই। এইবাৰো ভাল নহ'ল নহয়, কি কৰিম জানো? এই অহা বছৰে আৰু ঘূৰাব লাগিব যেন পাইছো। হ'ব। কি হ'ল আজি ইমান সোনকালে ভাত খালা যে? খাই দিছো অকমান এই বাটিতে লৈ। কি হৈছে জানো, পেট চেট বিষাই আছে, গেষ্ট্ৰিকে ধৰিছে নে কিয়ে নে গম পোৱা নাই আৰু দেই। বেমাৰ ধৰিলেহে হ'ব আৰু। পিছে এবাৰ খেতিটোতো যথেষ্ট ভাল হৈছে, কমচে কম 50-60 কুইণ্টেলটো পায়ে যাব লাগে। 50-60 কুইণ্টেলে পাম নে? যোৱাবাৰ দেখোন ইমান খেতি বেয়া হৈও দেখোন 50 কুইণ্টেল পালো। এইবাৰতো 90 কুইণ্টেল বেছি হ'ব লাগে। সেইটো হয় বাৰু, মই কামলৈ যাওঁ দেই। যাওক। ময়ো আৰু খাব নোৱাৰো দেই, দুপৰীয়ালৈ থৈ দিম। কেলেনো আকৌ পেলাম, ইমান দাম চাউল। পেলাবলৈ আছে নি? এইটোকে খামগে। কি হলো? মা এইটো লওক, এই মাহৰ দৰমহা। এবাৰ মোক কিমান দিছ শুন? মোৰ গোটেই দৰমহাখিনিয়ে দি দিছো, 30,000 টকা আকৌ। দিয়া হ'ব, ঠিক আছে। শুনো 30,000 টকাটো বাৰু পালো। নেনা আৰু মনুটো ফোন আহিছে, সিহঁতৰ ফোনে চাগে। হেল্ল', মা, আপোনাৰ একাউণ্টত 20,000 টকা ভৰাই দিছো। আপোনাৰ একাউণ্টত 15,000 টকা ভৰাই দিলো এই মাহৰ দৰমহাৰ। মাজনী, ঠিক আছে। খোৱা বোৱা কিন্তু ভালকে কৰিবা হা, ভালকে থাকিবা। কোনেনো মাতিলে? হ'ব দে মাজনী, হ'ব। কোনোবা মাতিছে সেইফালে বাহিৰত। গৈছো। কোন আছিল জানো? কওকচোন আপুনি? মই কিবা এটা সহায় বিচাৰি আপোনাৰ ওচৰলৈ আহিলো। কোৱা বাৰু, কি সহায় বা বিচাৰি আহিছ মোৰ ওচৰত? মই টকা 1000 বিচাৰি আপোনাৰ ওচৰলৈ আহিছো। মই ভাবিছিলো আৰু 2 দিনমানৰ পিছত গোটৰ সেই পইচাটো পৰিব। এই আজি ওলালেগেহে নহয়। এটা কি কও, মোৰ হাতত এটকা এটা নাই। আপোনাৰ ওচৰলৈ আৰু ল মাৰিলো আৰু। দিয়কচোন 1000 টকা এটা। আপুনিও আৰু দেই, যিজনীৰ ওচৰত এটকা এটা নাথাকে সেইজনীৰ ওচৰতে বিচাৰি আহি পাব লাগেহিনে? মই 10 টকাৰ কাৰণে মাথা মাৰি আছো, আকৌ আপুনি 1000 টকা বিচাৰি ওলালেগেহি। মই ক'ৰ পৰা পাওঁ বাৰু? আছে যদি দিয়কচোন, মই এজনীৰ পৰা মানে পাবলগীয়া আছে। কালি মানে দিব নেকি? সেইটো দিলে মই লগালগ সন্ধিয়াতে দি দিম, আপুনি চিন্তা কৰিব নালাগে। দিয়ক না দিয়ক, কেনেকেনো সিহঁতক পঠিয়াই দিওঁ। বহিয়ে আছে, দুঘণ্টাৰ পৰা বহি আছে। মই আৰু কি কওঁ কি নকওঁকে আপোনাৰ ওচৰলৈ আহিলো। এতিয়ানো কেনেকে পঠিয়াওঁ সিহঁতক? ক'লে তুমি বিশ্বাস নকৰিবা, সঁচা কথা ক'বলৈ হ'লে মোৰ হাতত 5 টকা এটা নাই। ইমান যে দুখীয়া হৈ আছো নহয়। মই এতিয়া মৰিবলৈ ঔষধ বিচাৰি গ'লেও পইচা এটকা এটা নাই। এই মাহত যে বহুত দুখীয়াত পৰিছো অ', ইমান দুখীয়া কেতিয়াও পৰিয়ে পোৱা নাই। আপোনাৰ ছোৱালীজনী দৰমহা পোৱা নাই নেকি? আপুনিও দেই, আজিকালি চাকৰি কৰে বুলি থৰি না মাক বাপেকক দিয়ে। ভকতনি, আজিকালি আগৰ যুগ থকা নাই, চব আজিকালি চেঞ্জ হৈ গ'ল। পইচা পোৱাৰ লগে লগে নিজৰ ওপৰতে খৰচ কৰে। আজি বোলে শ্বিলঙত যাম, কালি বোলে বয়ফ্ৰেণ্ডৰ বাৰ্থডে। নাই এটকা এটা নিদিয়ে নহয়। ক'ত দিছেনো? দিয়া নাই। মোৰ হাতত কাণত ডিঙিত দেখি পাইছানে? না চেইন এডাল আছে, না খাৰু এপাত আছে, না কাণফুলি এযোৰ আছে, একো নাই। সেইবিলাক নাই। ল'ৰা ছোৱালী চাকৰি কৰে বুলি পইচা এটকা এটা নিদিয়ে নহয়। মই যে আৰু কেতিয়াবা বৰ খং উঠে, এনেই সেইখনক পঢ়ালো আৰু একো কামতে নাহিলে। এই ব্লাউজখনটো দেখিছা চাগে, সদায় এইখনকে পিন্ধি থাকো। 2 মাহ হ'ল, 2 মাহ। কত দিনৰ পৰা যে ভাবি আছো 50 টকীয়া ব্লাউজ এখন কিনিম। নাই, এইখনো কিনিব পৰা নাই। আমাৰ কপালততো দামী ব্লাউজ নাই। হ'ব, আপোনাৰ দুখখিনি চাই মোৰ পেট ভৰিলে আৰু। যাওঁগেহে আৰু দেই। মা। কচোন। আপুনি যে ইমান দুখীয়া নিচিনা কিয় থাকে? সেই সোণৰ চেইন, কাণফুলি, ভাল মেখেলা চাদৰবোৰ কিয় নিপিন্ধে? কি কৰিব? কেতিয়াকে পিন্ধিবলৈ থৈ দিছে? ঐ ল'ৰা, তহঁতি কিনি দিছিলে নে তোৰ বাপেৰে কিনি দিছিলে? কি কথা ক'বলৈ আহিছ হা? সোণৰ দাম যে ইমান
ইমান বাঢ়ি গৈছে খবৰ নাই ভণ্টিয়েক যে বিয়া দিব লাগে চাবি পিছত এডাল যা চেইনৰ দাম 1 লাখ 2 লাখ টকা হ'বগৈ তেতিয়া কিনি দিবি লোৱা ঠিকে কৈছ তই যিমান কিনি দিলেও তোমাৰে বিকাৰীজনীৰ নিচিনাই থাকে মোক আৰু কেতিয়াবা সোধে আপোনাৰ ঘৈণীয়েকে নে মোৰ কেতিয়াবা লাজে লাগে হ'ব আৰু তহঁতি বাপেক পুতেকে মিলি আৰু মোক বেছি শুনাই থাকিব নালাগে আৰু আপোনাৰ দৰমহা ক'ত এবাৰ দৰমহা দিয়া নাই যে আলমাৰীত থৈ দিছো গোটেই 50,000 মই এনেও কল লওঁ সদায় তোকে দিওঁ কিন্তু বিকাৰীজনীৰ নিচিনাহে থাকো আৰু কথা এটা মই অকণমান ওলাই যাওঁ আহোঁতে অকণমান দেৰি হ'ব পাৰে ভাত চাত আৰু ৰান্ধি থৈ দিবি পাপা আপুনি ঘূৰি আহোঁতে ষ্টেবুল এটা আনি দিবচোন মই পাহৰি থাকিলোঁ আজি অফিচৰ পৰা ঘূৰি আহোঁতে হ'ব দে মা আপোনাৰ একাউণ্টত 10-20 লাখ টকা মানটো আছে চাগে ন তহঁতৰ দৰমহাখিনি সদায় মোক দিয়হিগে যে সেইকাৰণে সুধিছ পাপাৰ দৰমহাখিনিতো আছেই মই ভণ্টি ভাইটি সকলোৱে আপোনাৰ হাততে জমা দিওঁ পইচাখিনি আপুনি কি কৰিছে আপুনি নাই চকু দি মনিব পৰা নাই নেকি দিয়ক মই একাউণ্টটো চেক কৰি দিম আপোনাৰ একাউণ্টটো কেলে দিম থাকক তহঁতি চেক কৰিব নালাগে মই চেক কৰি ল'ম ময়ো জানো নহয় কেনেকৈ চেক কৰে এই মাজনীৰ লগত নোৱাৰি দেই ৰুমত গৈ লাহেকৈ আৰু গেম খেলি থাকোগৈ মোৰ জীৱনত শান্তি নাই 12 বজাত গা ধুই 1 বজাত ভাত খাওঁ যাতে পানীখিনি বাচি যায় ৰাতিপুৱা এসাঁজটো বাচি যায় সেইটো ভাত খোৱা সময় নে গা ধোৱা সময় নে কিবা চাবলৈ নাপাওঁ ক'ৰবাত যাবলৈ নাপাওঁ বজাৰ গ'লেও খোজকাঢ়ি যাওঁগৈ না গাড়ীত যাওঁ না বাইকত যাওঁ না স্কুটিত যাওঁ না বেটাৰীত যাওঁ মই কিমান 2 টকাৰ পৰা 1 টকা বচাবলৈ চেষ্টা কৰোঁ কিন্তু এইকেইটাই মোক নুবুজে এমাহৰ পৰা একেটা মেখেলা একেটা ব্লাউজকে পিন্ধি আছো যাতে বুৱাৰীক দিব পাৰো যাতে ছোৱালীক দিব পাৰো পিছত আৰু পইচা খৰচ কৰি কিনিব নালাগে যিডাল আঙুঠি হাতত পিন্ধি আছো সেইডালো বজাৰী নকলি 20 টকাত কিনি আনিছো বজাৰৰ পৰা তহঁতি খাবি মায়ে মৰি লওকচোন তাৰপিছত তহঁতি এই ৰাস্তাত ওলাবিহি আৰু কাঁহী এটা ল'বি ৰাস্তাত ওলাবি তেতিয়াহে গম পাবি পাই কান্দি আছিলো কাপোৰখিনি ধুবলৈ থাকিলে এনেকে কান্দা কৰি থাকিলে নহ'ব যিমান ক'লেও এইকেইটা বুজি নাপায় কান্দিও লাভ নাই দে নেকান্দো